আমি আছোঁ এতিয়া পল্টন বজাৰ। এতিয়া দুৰ্গা পূজা চাবলৈ আহিছোঁ। এতিয়া বহুত বঢ়িয়াকৈ মণ্ডপ চণ্ডপ হৈ আছে, বহুত মজা লাগিছে। এয়া হৈছে মণ্ডপটো। এতিয়া আপোনালোকৰ পল্টন বজাৰ, ইয়াৰ এইটো মণ্ডপ হয়। এইখন উদ্বোধনী কৰিব আজি 4 দিন হ'ল। এয়া চাওক, দেখুৱালোঁ আপোনালোকক ফটো ভিডিঅ'। এতিয়া আৰু পূজা চাবলৈ গৈ আছোঁ, চাই থাকক ভিডিঅ'। এখন পালোঁ বিষ্ণুপুৰত পূজা। এয়া চাওক, দেৱীটো কিন্তু মজা লাগিছে। এইপিনেৰে সোমাই যোৱা, এইফালেৰে আৰু এইফালেৰে ওলাই আহা। বলক কেনেকুৱা লাগে, ভিতৰলৈ যাই চাওঁ। দিছিলে এয়া বিগ চকলেট হয়। এয়া চাওক, কিবা কাগজৰ দৰে। ৰ'ব খুলি দেখাই আছে। এয়া এইটো কাগজৰ দৰে। সেইকাৰণে পুৰা মূৰ্তি চূৰ্তি অঁতাব আহিছে। এতিয়া সন্ধিয়া বাজিল 6:13। এয়া চাওক আপোনালোকক আমি দেখুৱাই আছোঁ।
দেখুৱালোঁ দুৰ্গা আজিৰ পৰাতো দুৰ্গা পূজা শেষে তো দুৰ্গা মায়ে যাতে ভালে ভালে ৰাখে সকলোকে তাৰে শুভেচ্ছা কামনা কৰোঁ।